এয়া মঞ্চত ৰশ্মি ৰাভা তেখেতে নগদ ধনৰ টোপোলা গ্ৰহণ কৰিব জয় শ্ৰীৰাম দেৱ বসুমতাৰীৰ পৰা। সমূহ ৰাইজক এটি সুন্দৰ হাত চাপৰিৰে তেখেতক সম্ভাষণ জনাবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। শইকীয়া জানৈ শুনৈ সৰু মাই দেহ মাই কুলিয়ে ঐ বিনালে জানৈ শুনৈ সৰু মাই দেহ মাই বৰদৈ চিলা আহিলে জানৈ শুনৈ সৰু মাই দেহ মাই সৰু মাই দেহ মাই উঘা মাতো শুনিছো উঘা মাতো শুনিছো জানৈ শুনৈ যোৱা বেলিৰ বিহু নাম জানৈ শুনৈ জুৰিবলৈ থাকিলে জানৈ শুনৈ এই বেলি এৰাতে বিহু লাগিছে বৰ বিহু লাগিছে গান বিহু লাগিছে বৰ বিহু লাগিছে গান টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই গোলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ ৰাতিয়ে ৰাতিটো অতি টঙালি ফুৰু বিহু মাৰি অতি টঙালি ফুৰু বিহু মাৰি অতি টঙালি গুচাই ধূলি বালি অতি টঙালি গছতে মৰে দুবৰি অতি টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই ওলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ কপিলি নাম ডাঙৰ ধন কিৰি কুল লুই ততে মিলু গৈ লুই ততে মিলু গৈ লুই ততে মিলু গৈ লুই ততে মিলু গৈ নৈ নাচনি নৈ কুকুতা নৈ বুটা নৈ নৈ চাৰিটা নৈ চাৰিয়ে নৈ চাৰিকে নৈ চলে না দৈ 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 নৈ নাচনি নৈ মুখলৈ নৈ চাবকে দৈ নোৱাৰি নৈ চাবকে নৈ পুৰাবি নৈ চলে না দৈ 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 ধন্যবাদ জনাইছোঁ নিশামণি শইকীয়া বাইদেউলৈ। তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। এইবাৰ আমি মঞ্চলৈ আগবঢ়াই
আপোনালোকলৈ আগবঢ়াইছোঁ অনুৰাগ গগৈ। অনুৰাগ গগৈৰ লগতে থাকিব অতি মৰমৰ ডিম্বেশ্বৰ গগৈ দেৱ। তেখেতলোকৰ এটি বিহুসুৰীয়া গীত আমাক ৰোমাঞ্চিত কৰিব। এয়া আপোনালোকৰ মাজলৈ আমি আগবঢ়াইছোঁ ডিম্বেশ্বৰ গগৈ দেৱ আৰু অনুৰাগ গগৈ, পিতা পুত্ৰৰ এটি বিহুসুৰীয়া নৃত্য। বিহুগীত কি কৰিব, নৃত্য কৰিব নে গীত? ঢোল বাদক লগতে এলানি গীত। বিহু অনুৰাগে যোৱা বছৰ আৰম্ভ কৰিছে ঢোল শিকিবলৈ। মোৰ বিশ্বাস সি ভৱিষ্যতে ভালেই বজাব ঢোল। আৰু আজি নহয়, ইয়াৰ আগতে সি মঞ্চত ঢোল বাদন কৰিছে, সৌদিনা সাতগাঁৱত কৰিলে। আজি কাঞ্চনগৰত প্ৰথমবাৰৰ কাৰণে তাৰ লাজ ভাঙিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাই আছোঁ, যাতে কাঞ্চননগৰত এই ঢোল বাদনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰে। গতিকে আমি অনুৰাগলৈ অভিনন্দন জনাইছোঁ। অনুৰাগ আৰম্ভ কৰিছে এয়া। গানটো গাইছো কিয় চবেই জানে মানে চবেই গাই গানে গাইছো দেই টিপ টপ দেখিলে আহো বুলি নকবা সুন্দৰী টিপ টপ দেখিলে আহো বুলি নকবা সুন্দৰী সুন্দৰী ঐ পুৰেনো পানী পৰা ঘৰ চহৰীয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত চহৰীয়ালৈ পানীটো কি থাকোঁতে মাজনী মাজনী ঐ হ'বনো পানী লগা ঝড় দিছো বুকু পাতি মাৰা নগা জাতি ঐ দিছো বুকু পাতি মাৰা নগা জাতি হাই হাই ঐ নাচনী বৈ হেল্ল' বৈ যাব তেজৰে নদী ঐ মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিলি ঐ বাপেৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিলি হাই হাই ঐ চেনিমাই তেৰেকি আনোগৈ বুলি এই অনুৰাগে তাল মেলৰ গন্ধ ধৰিছে আহিব লাগে নে তাৰ ধুনীয়াকে আহিব ঐ ঐ অৰুণাচলতে ঐ কহুৱা বনতে ঐ কহুৱা বনতে ঐ
পুৰা চৰেৰা নাচনী চুৱাইছিলোঁ বাচনি অহা বছৰ বহাগত বিয়া হ'ব কিজানি অহা বছৰ বয়সত বিয়া হ'ব কিজানি আমাৰ বহুত শিল্পী আছে আমি এইবাৰ নাথাকোঁ আৰু সামৰিছোঁ দেই নহ'লে খং উঠিব সকলৰ ধন্যবাদ সকলোকে সুন্দৰ সুন্দৰ আমি ভাল উপভোগ কৰিছোঁ দেই আমি চবেই আশীৰ্বাদ টানিব লাগে জয় ৰাম বোলা জয় হৰি বোলা সম্পাদক কনক বড়োক আমি অনুৰোধ জনাইছোঁ ৰহেন অনুৰাগ আমি খন্তেক সময়ৰ কাৰণে বিচাৰিছোঁ মঞ্চত তোমাক অনুৰাগ বেষ্ট অফ লাক তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তুমি সুন্দৰকৈ চৰ্চা কৰা আমি আশীৰ্বাদ কৰিছোঁ আমি তোমাক আমাৰ ৰাইজৰ ফালৰ পৰা এখন ফুলাম গামোচা আদৰিব বিচাৰিছোঁ সকলোৱে আশীৰ্বাদ কৰিব তেওঁ যাতে এজন ভৱিষ্যতে ভাল শিল্পী হয় তেওঁৰ জীৱনটো উজ্জ্বল হওক ধন্যবাদ আমি ৰহেন তাৰ পৰা আমাক এটি দাতা হিচাপে এটি অৰিহণা আগবঢ়াইছিলে আমি ৰহেন বড়োক নাপালোঁ তাৰ কাৰণে আমি দুখিত সেয়েহে আমি মাকক পাইছোঁ আমাৰ কাষত আমি অনুৰোধ জনাইছোঁ দীপাছ আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰিবৰ কাৰণে দীপাছক আমি অনুৰোধ জনাইছোঁ ৰহেন বড়ো তুমি ইয়াৰ পৰা শুনিছে ৰহেন বড়োৱে ইয়াৰ পৰা মণিপুৰ শুনিছে চাগে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ মাক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছোঁ ধন্যবাদ দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা গীত গাব ওলাইছোঁ গীতটো ভাল লাগিলে এটা হাত চাপৰি বিচাৰিম Thank you.
চকু তোমাৰে চালে কোনাটো দি নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহুদিনৰে আপোন এন্ধাৰত সঁচা মোৰ বহুদিনৰে নাচোন ডিজাইনৰ গান মোৰ শেষ হ'ব আৰু মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি ভাবিলা গোপনে আহি ইয়াৰ ফুলত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ গতি পোৱা ধন্যবাদ